এই এছ টি দিব নালাগে বুলি ভুকি আছিলে মানুহবিলাক ক'ত গ'ল ৰে আজিকালি নায়ে দেখোন বন্ধ কৰি দিলে নেকি ভুকিবলৈ সেই চালা ভাল নালাগিব নহয় চলি থাকিব লাগিছিলে এনেকৈ হ'লে কেনেকৈ চলিব এতিয়া বন্ধেই হৈ গ'ল দেখোন এছ টি দিব নালাগে নালাগে ঝাৰখণ্ডত যা ক'ত যা বুলি কৈ আছিলে চালা শুনি শুনি ভালেই লাগি আছিলে চালা এইটোও বন্ধ হৈ গ'ল এনেকৈ হ'লে কেনেকৈ চলিব বন্ধুসকল কোনে কৈছে ভাই আমি মাত মতা বন্ধ কৰিলোঁ বুলি আমি এতিয়া ছ'চিয়েল মিডিয়াত অকণমান কমকৈ মাত মাতিছোঁ আমি ডাইৰেক্ট ফিল্ডত নামিলোঁ চাই লোৱা ফিল্ডত নামি তেও আমি উঠাই এনেই চুপচাপকৈ থাকি কিনিতো আপোনালোকক এছ টিটো দিব নিদিওঁ আমি আমাৰ যিমানলৈকে পাৰে তেতিয়ালৈকে আমি সংগ্ৰাম কৰি থাকিম তেতিয়ালৈকে আমি প্ৰতিবাদ কৰি থাকিম কেতিয়াওতো এনেই ফ্ৰীকৈ এনেইতো এৰি নিদিওঁ ভাই সংগ্ৰাম চলিয়ে থাকিম আমি চৰকাৰৰ লীলাটো গম পাই গ'লোঁ চৰকাৰে ভোটৰ স্বাৰ্থত এইবোৰ কাম কৰি আছে আমি মাইনৰিটি আপোনালোকে মেজৰিটি আপোনালোকৰ মেজৰ ভোট সেইকাৰণে আপোনালোকৰ কথাটো ইমান ইজিকৈ শুনিছে আমাৰ পক্ষে অকণমানো চোৱা নাই চৰকাৰৰ লীলাটো গম পাই গ'লোঁ আৰু এটা কথা লজ্জাজনক যে আমাৰ এছ টি এছ চিটো ক'ব নাযাওঁ আমাৰ এছ টি যি বড়ো মিচিং মন্ত্ৰী এম এল এ কেইটাও ভোটৰ স্বাৰ্থত একমাত্ৰ নিজৰ জাতি জনগোষ্ঠী সকলো পাহৰি গৈছে লজ্জাজনক এইকেইটা বহুত আৰু আপোনালোককো মই এটা কথা সুধিব বিচাৰোঁ আপোনালোকে অসম ৰক্ষাৰ কথা কৈছে নে জাতি ৰক্ষাৰ কথা কৈছে এইটো বুজি পোৱা নাই কিছুমান জাতিয়ে জাতি ৰক্ষাৰ কাৰণে এছ টি লাগে বুলি কৈছে কিছুমান জাতিয়ে অসম ৰক্ষাৰ কাৰণে এছ টি লাগে বুলি কৈছে এইকেইটা কথা একো বুজি পোৱা নাই অসমখনত এতিয়া 6টা জনগোষ্ঠীক এছ টি দিয়াৰ পাছতো মাত্ৰ অসমৰ এছ টি পপুলেশ্যন 50% হ'ব 50% পপুলেশ্যন এছ টি হোৱাত এখন ৰাজ্যক এছ টি ৰাজ্য হিচাপে জনজাতি ৰাজ্য হিচাপে কোনোবা চৰকাৰে কোনোবা কনষ্টিটিউশ্যনে ঘোষণা কৰিব না দিব না একমাত্ৰ এছ টি পোৱাৰ স্বাৰ্থত আপোনালোকে এনেধৰণৰ কথা কৈ আছে এনেধৰণৰ মন্তব্য দি আছে অসম ৰক্ষা কৰিব বিচাৰিছে মই বুজি পোৱা নাই অসমখনক বাংলাদেশীৰ পৰা ৰক্ষাৰ কথা কৈ আছে কিন্তু বাংলাদেশীৰ ৰক্ষাৰ পৰা যে হিন্দীভাষীৰ পৰা যে ৰক্ষা কৰিব নোৱাৰে বাংলাদেশীকতো বাৰু অসমৰ ভাৰতৰ চাৰিওফালে বৰ্ডাৰত থকা BSF বা আমাৰ যিসকল সুৰক্ষা বলত থকা সেনাসকল প্ৰতিৰোধ কৰিব কিন্তু যি হিন্দীভাষী ইয়াত যে এছ টি পাবলৈ বিচাৰিছে যি হিন্দীভাষীসকল যে ইয়াত এছ টি পাব সেই সকলৰ পৰা কোনে ৰক্ষা দিব অসমখনতো হিন্দী বিৰোধী এটা সময় এনেধৰণৰ সময় আছিলে য'ত কোনো এটা দোকানৰ বেনাৰত হিন্দী আখৰেৰে লিখা বন্ধ কৰা হৈছিল বৰ্জন কৰা হৈছিল এতিয়া কি হ'ল এইকেইটা কি হ'ল এতিয়া হিন্দীভাষীকেইটাক এছ টি দিব বিচাৰিছে কি হ'ল এই অসম আৰু আমি অসমীয়া কওঁ এজন অসমীয়া কোৱাক হিন্দীকে গালি দিব পৰা হৈ গ'ল হিন্দীকে ধমকি দিব পৰা হৈ গ'ল এই অসমখন কি হ'ল বুজিব নোৱাৰোঁ যিসকল অসমত থকা খিলঞ্জীয়াই অসমক হিন্দীভাষীৰ পৰা ৰক্ষা কৰিবৰ কাৰণে ইমানখিনি সংগ্ৰাম কৰি আহিছিলে সেইসকল এতিয়া অসমত হিন্দীভাষীক এছ টি দিয়াত সমৰ্থন কৰা হৈছে যিমানখিনি ৰাজনৈতিক দল আছে তেখেতসকলৰ লগত 6টা কমিউনিটিৰ লগত 6টা জাতিৰ লগত এতিয়া চবেই সমৰ্থন কিয় কাৰণ ইহঁতৰ ভোট বেছি ইহঁতৰ মেজৰিটি বেছি ইহঁতক যদি এছ টি দিয়া হয় বা ইহঁতৰ পক্ষ যদি কথা কয় তেতিয়া ভোট পোৱা যাব
ৰুলিং পাৰ্টিয়ে হওক অপজিশ্যন পাৰ্টিয়ে হওক যিয়ে নহওক আমাৰ পক্ষত কোনো নাই, আমাৰ এছ টিৰ পক্ষত কোনো নাই, কাৰণ এছ টিৰ ভোট কম। মোৰ এই চেনেলত প্ৰথমটো ভিডিঅ'ই আগ্ৰামা মহিলাৰী তেখেতক ৱেলকাম কৰি, তেখেতৰ চৰকাৰক ৱেলকাম কৰি জনোৱা মোৰ ভিডিঅ' হয়। সেইটো সময়ত ভাল পাইছিল, মোৰ সেইটো সময়ত ভাল লাগিছিল যে BTCত বড়োসকলৰ স্বাৰ্থৰ কাৰণে, বড়োসকলৰ লাভালাভৰ কাৰণে কথা ক'ব, কাম কৰিব বুলি আগ্ৰামা মহিলাৰী। এতিয়া দেখিছোঁ এতিয়া গম পালোঁ তেখেতো নিজৰ স্বাৰ্থৰ কাৰণে ভবা মানুহ, তেখেতো নিজৰ স্বাৰ্থৰ কথা ভাবিছে। তেখেতো ভাবিছে বড়োসকলৰ ভোটৰ লগত মই জিকা নাই, বড়োসকলৰ অকল ভোটৰ লগত মই চৰকাৰ চলাব নোৱাৰিম। সেইকাৰণে বড়োসকলৰ পক্ষত তেখেতসকলে এতিয়া ভাবিব নোৱাৰে যে অকল বড়োসকলৰ স্বাৰ্থৰ কাৰণে, BTC বাহিৰ স্বাৰ্থৰ কাৰণে মাত মাতিলে চিট হেৰাই যাব। সেইকাৰণে এতিয়া তেখেতসকলো গোটেই ইহঁতৰ 6টা জনগোষ্ঠীৰ স্বাৰ্থৰ কথা পাতে আৰু তেখেতসকলৰ লগতে চব মিলিত 6 জনগোষ্ঠীক ST দিয়াৰ পাছত অসমখন ৰক্ষা হ'বনে নহ'ব এয়া মই নাজানো, এয়া ক'ব নোৱাৰোঁ। কিন্তু এক্সিষ্টিং যিসকল ট্ৰাইবেল আছে, এক্সিষ্টিং যি ST আছে, তেখেতসকলৰ ST হোৱাৰ কোনো মূল্য নাই। এক্সিষ্টিং STসকলৰ আৰু ST হোৱাৰ কোনো লাভ নাই। আমি জেনেৰেল হোৱাই ভাল, আমি জেনেৰেলে হৈ যাওঁ। ST হয় আৰু কি কৰিব? ST হয় যিসকল জেনেৰেল আছিলে, যিসকল OBC আছিলে, তেখেতসকলৰ লগত আমি কম্পিট কৰিব নোৱাৰোঁ, তেখেতসকলৰ লগত আমি সমানকৈ চলিব নোৱাৰোঁ। সেইবুলি আমি ST ষ্টেটাছত আছোঁ। কিন্তু ইহঁত যদি আমাৰ লগত একেলগ হয় তেতিয়াহ'লে আমি আৰু কি জেনেৰেল হোৱাই, OBC হোৱাই ভাল। STত থাকি আৰু আমাৰ বিপদহে হৈ যাব। মোৰ এই কথা কোন ভাল লাগিছে বেয়া লাগিছে এয়া মই নাজানো আৰু, কিন্তু মোৰ মনৰ কথা মই কৈ দিলোঁ। বাকী মোক কিমানজনে ভাল ক'ব বেয়া ক'ব এয়া মই নাজানো আৰু। ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।